everyone and welcome back to our channel. মই ৰিতিশা আৰু আজি আমি ৰিক্ৰিয়েট কৰিবলৈ গৈ আছো তিনিগৰাকী অসমীয়া সেলিব্ৰিটিৰ ইনষ্টাগ্ৰাম ফটোজ। ইয়াৰ আগতে আমি ৰিক্ৰিয়েট কৰিছিলো তিনিগৰাকী বলিউড সেলিব্ৰিটিৰ ইনষ্টাগ্ৰাম ফটোজ। যদি আপোনালোকে এতিয়ালৈ চোৱা নাই তেতিয়াহলে ডেসক্ৰিপচন বক্সত গৈ লিংকটো ক্লিক কৰি চাব পাৰে। সো বেছি দেৰি নকৰি লেটস বিগিন দ্য ফান। মই শিৱাংগী আৰু মই দেৱাংগী। আপোনালোকে হয়তো গম পাইছে যে আমি তিনিজনীয়ে তিনিগৰাকী আছামিজ সেলিব্ৰিটিক ৰিক্ৰিয়েট কৰিব গৈ আছোঁ আৰু মই ৰিক্ৰিয়েট কৰিম দীপলিনা বাক। আৰু এইটো দীপলিনা বাৰ এই লুকটো মই ৰিক্ৰিয়েট কৰিম বুলি ভাবিছোঁ। ইয়াতে বায়ে পিন্ধিছে এযোৰ মুগাৰ চাদৰ মেখেলা য'ত ৰেড এণ্ড গোল্ডেন কালাৰ ফুল আছে। তো মোৰ ওচৰত এখন তেনেকৈ ফুল আছে, খালি বায়ে জুৱেলাৰীটো পিন্ধিছে জোনবিৰি, কিন্তু মোৰ জোনবিৰিডাল মানে অলপ বেছিয়ে বেলেগ আৰু ক'বলৈ গ'লে বহুতেই চুটি আৰু মোৰডাল মানে ইমানখিনিতে থাকে। সেইকাৰণে মই ভাবিলোঁ কি যে মই এইডালকে পিন্ধোঁ, এই চেটযোৰকে পিন্ধোঁ। আৰু জোনবিৰিৰ যিটো মানে ইয়েৰিংছ আছিলে সেই ইয়েৰিংছটো মানে আজি মোৰ কাণত নোসোমালে, তো মই এই চেটযোৰকে পিন্ধিলোঁ আৰু হেয়াৰ ষ্টাইলো বাৰ সৈতে ছেম কৰিছোঁ। তো মোৰ লাগিছে যে মই সেইখন ৰিক্ৰিয়েট কৰিব পাৰিম। তো চাওঁ ৰিক্ৰিয়েট কৰিম ৰিম্পী বাৰৰ ইনষ্টাগ্ৰাম একাউণ্টটো মই চাই থাকোঁতে কেইখনমান পিক পাইছোঁ। তাৰ পৰা মোৰ লাগিছে যে মই এইখন ৰিক্ৰিয়েট কৰিব পাৰিম যেন লাগিছে। ইয়াত ৰিম্পী বায়ে এযোৰ চালৱাৰ পিন্ধি আছে, য'ত তেওঁ ব্লু কালাৰ কুৰ্তি পিন্ধিছে আৰু পিংক কালাৰ দুপাট্টা লৈছে। মোৰ তাত পিংক কালাৰ দুপাট্টা আছে, এম্ব্ৰইডাৰী কৰা নাইকিয়া, সেইটো ডিজাইনখিনি নাই আৰু প্লেইন হয়, সেইখনকে লৈছোঁ। আৰু বহুত চিম্পলকৈ উঠিছে ৰিম্পী বাই পিকখন। হেয়াৰছখিনিও জাষ্ট চিম্পলি এনেই মেলি লৈছে। চ' মোৰ লাগিছে, কিন্তু ভিউটো বহুত ধুনীয়া ফটোখনৰ। আমাৰ ঘৰৰ পৰা তেনেকুৱা ভিউ নাহিব খালি। আৰু আমাৰ ঘৰ মানে গ্ৰীনাৰী ভিউ আছে আমাৰ ঘৰৰ ছাইডত, চ' সেইটো কাৰণে ৰিম্পী বাই যেনেকৈ ইমান ধুনীয়া আকাশখন, সেইটো যিমানখিনি পাৰোঁ সিমানখিনি কৰিবলৈ ট্ৰাই কৰিম বাৰু। চাওঁ এতিয়া কেনেকুৱা হয়, পাৰোঁ নে নোৱাৰোঁ। মই ৰিক্ৰিয়েট কৰিবলৈ গৈ আছো আইমি বৰুৱা বাৰ ফটো এখন। ফটোখন একচুৱেলি গ্ৰাউণ্ডত কেপচাৰ কৰা হৈছে। তাত বাই হোৱাইট কালাৰ কিবা এটা পিন্ধি আছে আৰু মোৰ হোৱাইট কালাৰ এটা কুৰ্তা আছে ছেইম পেটাৰ্ণৰ। চ' ড্ৰেছটো হৈ গ'ল আৰু লগতে চুলিখিনি স্প্ৰেড কৰা আছে গ্ৰাউণ্ডত আৰু কিছুমান হোৱাইট ফ্লাৱাৰ্ছ আছে। চ' অভাৰঅল লুকটো চিম্পল বুলিয়ে ক'ব পাৰি। চ' ভাবিলোঁ কি মই এই লুকটো ৰিক্ৰিয়েট কৰিব পাৰোঁ বুলি। গতিকে আহক আমি চাওঁ ফাইনেল লুকটো। ভাল পালে তেনেহলে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব টু ষ্টে কানেক্টেড। আৰু আমি আকৌ লগ পাম নেক্সট ভিডিঅ'। টিল দেন ষ্টে ছেফ, বাই।